হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজিতো একদম চাদৰ মেখেলা পিন্ধি এতিয়া ফুৰিবলৈ যাম। আপোনালোকে আজি এই ভিডিঅ'টো চাই থাকিব। ব্লগটো যদি ভাল পায় ন, লাইক এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি থৈ যাব। এয়া আমাৰ পোৱালিটো ওলাই আছে আৰু এইফালে দাদা বৌ মা আমি সকলো ওলাই আছোঁ যাবৰ বাবে। আনফালে আকৌ আমাৰ নবৌ যাব নাপায়, মন মাৰি বহি আছে। এতিয়া এয়া গাড়ীত আমি যাবৰ বাবে ৰৈ আছোঁ। আৰু জানে যে এতিয়া আমি ৰৈ থাকোঁতে ন স্কুল ছুটি দিলেতো মই স্কুল যাওঁতে ভাবিছিলোঁ যে স্কুল টাইমটো ইতনা বেয়া, ইমান পঢ়িব লাগে। যদি ঘৰত নপঢ়া হয় তেতিয়া ঘৰত গালি দিয়ে, যদি নপঢ়ি শুই থকা হয় তেতিয়াতো ক'বই নালাগে, মহাভাৰত হৈ পৰে। আৰু স্কুলত যদি হোমৱৰ্ক দি পঠিয়াই আৰু হোমৱৰ্ক নকৰিলে স্কুলত ছাৰহঁতৰ ডন কিন্তু এতিয়া সেই সময় এখন কিতাপৰ পৃষ্ঠাত সাঁচি ৰখা হৈছে। তোৰে মোৰে এটি ধেমালি আছিলো, তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি। এতিয়া আমি আপাহঁতৰ ঘৰ পাই গ'লোহি। এতিয়া আমি চাহটো খাই লওঁ আৰু আমাৰ স্মৃতিজনী আৰু হে গাইজ, এয়া আমাৰ নচলি হয়, কিন্তু অকণমান আমি হিৰত হেনো বাৰু নাই দিয়া বাৰু। এয়া মানে আমাৰ বেলেগ আৰু আহিছেহে, সেইবাবে আমি নাই দিয়া। এয়া উৰণি লৈছে আমাৰ নবয়ে জানে দেই, উৰণি ল'বলৈ লৈছে। ইয়াৰ চক কিচি কো নজৰ না লাগে হয় নি? আমাৰ নবৈ এতিয়া পিংকি নবৈ ধেমালি বহুত হৈ গ'ল। আৰু এতিয়া আমি ভাতটো খাই লওঁ। দাদাৰ ল'ৰাটোৰ সুধি আছিলে, আমি সকলো তাৰলৈকে আহিছিলোঁ। পোৱালিটো ইমান মৰম লগা। চাপৰা মোৰ কায়াতে ধৌঠা মোৰ বুকুতে ৰ'দ হৈ নামানা গধূলি হোৱা না মোৰে হিয়া।